নমস্কাৰ আজি উপস্থিত আছোঁ YT365 ষ্টুডিঅ'ত মই আশ্ৰাফুল আলম আলী মই অসমবাসী ৰাইজক এটা বাৰ্তা পঠিয়াবলৈ বিচাৰিছোঁ সেইটো হৈছে পাঁচম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলালৈ সকলো অসমবাসী ৰাইজলৈ আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ 2019 বৰ্ষত কয়াকুছি গ্ৰন্থ মেলা এইবেলি আৰম্ভ হ'বলৈ ধৰিছে উক্ত কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলালৈ আপোনালোকে সকলোবোৰ কাৰ্যসূচী উপস্থিত থাকি যাতে কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা সাফল্যমণ্ডিত কৰে তাৰ কাৰণে আপোনালোকক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ অহা 16 ডিচেম্বৰৰ পৰা 22 ডিচেম্বৰলৈ চলি থাকিব কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা আৰু ইয়াতে থাকিব কিছুমান কাৰ্যসূচী সেইবোৰ কাৰ্যসূচীবোৰ আপোনালোকক মই ক'বলৈ ওলাইছোঁ আলোচনা চক্ৰ থাকিব আৰু আলোচনা চক্ৰত যাতে আমি সকলোৱে আলোচনা চক্ৰত উপস্থিত থাকোঁ আৰু তাৰ লগতে কিছুমান থাকিব কবি সন্মিলন আৰু আমাৰ তাতে আহিব বহুতো কবিসকলে আহি যিবোৰ কবিতাৰ সন্মিলন সেইবোৰ সন্মিলন আপোনালোকে উপভোগ কৰিব পাৰিব গ্ৰন্থ উন্মোচন আৰু তাৰ লগতে থাকিব গ্ৰন্থ উন্মোচন প্ৰতিভা সন্মিলন আৰু সাংস্কৃতিক কাৰ্যসূচী আৰু তাৰ লগতে থাকিব বহুতো খেল ধেমালি যাতে অসমবাসী ৰাইজে আপোনালোকে সকলোৱে কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাত যাই কিছু কথা জনাৰ কাৰণে চেষ্টা কৰিব অসমৰ সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত আমি যিবোৰ জানিব লাগে সেই ক্ষেত্ৰত মই আপোনালোকক কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলালৈ আন্তৰিক শুভেচ্ছা আৰু স্বাগতম জনাইছোঁ আপোনালোকে নাপাহৰিব অহা 16 ডিচেম্বৰৰ পৰা 22 ডিচেম্বৰলৈ চলিব কয়াকুছি গ্ৰন্থ